নমস্কাৰ ৰাইজ সকলোৰে ভালনে মই আজি আপোনালোকৰ বাবে লৈ আহিছো কালি কৈ থৈছিলো যে এডিআৰই যোৱা বছৰ হৈ যোৱা প্ৰশ্ন কাকতখনৰ উত্তৰ সহ লৈ আহিম বুলি মই আজি 60টা প্ৰশ্নৰ উত্তৰ আপোনালোকলৈ লৈ আহিছো এটা পাৰ্ট সাধাৰণ জ্ঞানৰ আপোনালোকে কাৰণ এটো বৰ প্ৰয়োজনীয় ভিডিও হ'ব কিয়নো এই কাকতখনৰ আৰ্হিতে আপোনালোকৰ প্ৰশ্ন কাকত এইবাৰো পৰিব আৰু লগতে মই তাৰ লগত সামঞ্জস্য থকা প্ৰশ্ন কেনেকৈ আহিব তাকো মই কৈ গৈছো আপোনালোকে শুনিব ভিক্টোৰিয়া মেমৰিয়েল ক'ত অৱস্থিত প্ৰথম প্ৰশ্নটো কলিকতাত হিমা দাসে কোন খেলত অংশগ্ৰহণ কৰে স্প্ৰিন্ট শৰ্ট ডিস্টেন্স ট্ৰেক এণ্ড ফিল্ড বা দৌৰ এইকিটা যোনটো আহে সেইটোৱে লিখিব আপোনালোকৰ এইবাৰত 2021 বৰ্ষত অসম ভৈৰৱ বঁটা কোনে লাভ কৰিছিল 2021 বৰ্ষত ৰতন টাটাই লাভ কৰিছিল তাৰ পিছত 4 নম্বৰ দিছে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন ক'ত অৱস্থিত আহমেদাবাদত MPLAD আঁচনিত LADৰ সম্পূৰ্ণ ৰূপটো কি আপোনালোকে লিখিব লোকেল এৰিয়া ডেভেলপমেণ্ট তাৰপিছত আহিছে কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় এটো হৈছে আমাৰ অসমৰ ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত 3 ছেপ্টেম্বৰত পৰে এবাৰ হয়তো অভিৰুচি দিৱস কিমান তাৰিখত দিব পাৰে বা অৰ্জুন বঁটা বিজয়ী এই প্ৰথম অসমৰ প্ৰথমগৰাকী খেলুৱৈৰ নাম দিব পাৰে সেইকেজনেই ভোগেশ্বৰ বৰুৱা জন্মদিনটো 3 ছেপ্টেম্বৰ এই প্ৰশ্নটোৰ আৰ্হিত এবাৰ এইটো প্ৰশ্ন আহাৰ সম্ভাৱনা আছে নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচলক সংলগ্ন কৰিছে ডিৰাকে এটো আপোনালোকে চাব আৰু এবাৰ এইটো চাব যে অসমত আৰু কেবা ঠাইও বেলেগ বেলেগ ৰাজ্যক সংলগ্ন কৰিছে তাৰ উত্তৰৰ প্ৰশ্ন আপোনালোকে চাব লাগিব ইণ্ডিয়ান সিভিল সাৰ্ভিস ICS উত্তীৰ্ণ অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আনন্দৰাম বৰুৱা প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী ক্ৰিয়া শীৰ্ষক সূত্ৰটো কোনে আৱিষ্কাৰ কৰিছিল ছাৰ আইজক নিউটনে তাৰ পিছত আহিছে আপোনালোকৰ 10 নম্বৰ কোৱেশ্চনটোলে জিম্বাবুৱেৰ ৰাজধানী চহৰখনৰ নাম কি উত্তৰ হাৰাৰে সংযুক্ত আৰব এমিৰেট UAEৰ মুদ্ৰাৰ নাম কি মানে আৰবৰ মুদ্ৰাৰ নাম কি সুধিছে এতিয়া লিখিব দিৰহাম কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত যোগীঘোপা আৰু পঞ্চৰত্ন আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন পুৰন্দৰ সিংহ মই আগৰ ভিডিঅ'ত দিছিলো এটো আহিছে আপোনালোকে লিখিব পাৰে এই যোৱাবাৰ প্ৰশ্নত আহিলে হয়তো এবাৰ প্ৰথম ৰজাজনৰ নাম আহিব পাৰে হেতু আপোনালোকে চাব আখেটো মই আগৰ ভিডিঅ'ত দি থৈছো লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা ও মোৰ আপোনাৰ দেশ ক'ত প্ৰকাশ পাইছিল এখন তেওঁ বাহিনী আলোচনীখনত প্ৰকাশ পাইছিল কিন্তু সেইখন তেওঁৰে প্ৰকাশিত তেওঁৰ সম্পাদিত আলোচনী এবাৰ হয়তো আহিব পাৰে লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদিত আলোচনীখনৰ নাম বা কিমান চনত সেইখন হ'ব 1909 চনত বাহি আপোনালোকে লিখিব বেংকক কাৰ ৰাজধানী চহৰ বেংকক থাইলেণ্ডৰ ৰাজধানী চহৰ গোপীনাথ বৰদলৈ পিছত কোন অসমৰ মুখ্যমন্ত্ৰী হৈছিল গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল তেতিয়া প্ৰধানমন্ত্ৰী বুলি কৈছিল এজন হৈছে বিষ্ণুৰাম মেধি অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন ক'ত স্থাপিত হৈছিল আপোনালোকৰ ডিব্ৰুগড়ত স্থাপিত হৈছিল লিখিব এটো প্ৰশ্নও মই আগত দিছো নিম্নলিখিত ঠাইখন কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী গুৰুগ্ৰাম এতিয়া 19 নম্বৰ প্ৰশ্নলৈ আহিছো মাৰ্গাৰেট থেচাৰ কোন দেশৰ প্ৰধানমন্ত্ৰী আছিল মাৰ্গাৰেট থেচাৰ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী আছিল এটো আপোনালোকে লিখিব ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলস্তৰটোৰ নাম কি হেতু হৈছে বেৰিং প্ৰণালী এনেকুৱা ধৰণৰ প্ৰশ্ন এবাৰ আপোনালোকৰ আহিব এটো বেৰিং প্ৰণালী কোনখন চহৰ সাগৰৰ তীৰত অৱস্থিত নহয় তাত দি দিছিল 4খন অকল বাংগালোৰখন শুদ্ধ উত্তৰ মই লৈ আহিছো কোনখন বাহনক টুলগেটৰ পৰা ৰহাই দিয়া হয় আপোনালোকে জানে টুলগেট আছে টুলগেটেৰে পাৰ হলে পইচা দিব লাগে এতিয়া এম্বুলেন্সক টুলগেটে ৰেহাই দিয়ে পইচা নলয় যেহেতু ৰোগী নিয়ে চৰকাৰী বাহন অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বান থিয়েটাৰ কোন ঠাইত আছে অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বান থিয়েটাৰ ক'ত আছে সুধিছে আপোনালোকে তেজপুৰত হ'ব উত্তৰটো তেজপুৰত লিখিব তাৰ পিছত দিছে কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত তাত দিছিল বেলেগ কেইখনমান এতিয়া এটো বলিভিয়া ভাৰতৰ স্বাধীনতা আন্দোলনৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শহীদ হৈছিল এটো হৈছে
ভাৰত ত্যাগ আন্দোলন। এইবাৰ বেলেগৰ কথা আহিব, আপোনালোকে চাব কুশল কোঁৱৰ এনেকুৱা ধৰণৰ প্ৰশ্নকেইটা আহিব পাৰে। প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন? ৰাকেশ শৰ্মা। অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? এইটো গুৱাহাটীত অৱস্থিত, আপোনালোকে জানে, এইটো লিখিবলৈ সহজ হ'ব। কোনগৰাকী অসম কেবিনেট মন্ত্ৰী শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে কেবিনেট পৰ্যায়ত? সেইজন হৈছে জয়ন্ত বল্লভ বৰুৱা। যোৱা বছৰ এইটো মানে কাৰেণ্ট আছিল কাৰণে দিছিলে। কোনটো বৰ্ষত ভাৰতৰ দূৰদৰ্শনে ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰে? 1982 চনত। তাৰ পাছৰ প্ৰশ্নটো লৈ আহিছোঁ। বোয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী কি? এইটো হৈছে বিমান বাহন। কোনটো মৌল নহয়? কোৱাৰ্টজ। কোনটো খেলত বল ব্যৱহাৰ নহয়? এইটো আপোনালোকে নিজেও হেৰি কৰিব পাৰিব। আপোনাৰ বেডমিণ্টনত বল ব্যৱহাৰ কৰা নহয়। প্ৰতি বছৰে মে' মাহৰ 4 তাৰিখে কোনটো দিৱস পালন কৰা হয়? এই উত্তৰটো মই আপোনালোকৰ বাবে এৰিছোঁ, আপোনালোকে লিখিব পাৰিব। 1994 চনত চৰকাৰী সেৱা শাখাত ৰমেন মেগাচিছ বঁটা কাক প্ৰদান কৰা হৈছিল? ডক্টৰ কিৰণ দেৱী। তাৰপিছত আহিছোঁ ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম, এইটো মই দিছোঁ আপোনালোকক আগতে, আৰ্যভট্ট এইটো আহিছে। এজন ব্যক্তিয়ে যদি টাকাৰে ধন বিনিময় কৰে তেন্তে তেওঁ কোন দেশৰ লোক? তেওঁ হ'ব বাংলাদেশৰ লোক। এইটো প্ৰশ্ন লিখিব। কোনখন দেশে ভাৰতলৈ শিং সৰ্বাধিক ৰপ্তানি কৰে? এইখন হৈছে আফগানিস্তান। তাৰপিছত আহিছোঁ পৰ্যটন ক্ষেত্ৰ ভাৰতৰ কোনখন ৰাজ্যৰ গডছ উইন কাণ্ট্ৰি বুলি কোৱা হয়? মানে পৰ্যটন ক্ষেত্ৰত গডছ উইন কাণ্ট্ৰি বুলি কোনখনক কোৱা হয়? কেৰেলাক। নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমি ক'ত অৱস্থিত? এইটো খুব অতি প্ৰয়োজনীয় প্ৰশ্ন আপোনালোকৰ 3rd গ্ৰেড 4th গ্ৰেডৰ কাৰণে। মেঘালয়ত, যিসকলে পুলিচৰ চাকৰিৰ কাৰণে। কাউণ্টাৰ ইমাৰ্জেঞ্চি এণ্ড জংগল ৱেলফেয়াৰ স্কুলখন ক'ত অৱস্থিত? এখন মিজোৰামত অৱস্থিত, ভাইৰেংটেত। তাৰপিছতে চাংঘাই নামৰ জন্তুবিধ কোন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়? কেইবুল ৰাষ্ট্ৰীয় উদ্যান, লমজা উদ্যান, কেইবুল ৰাষ্ট্ৰীয় লমজা উদ্যানত পোৱা যায়। তাৰপিছত আহিছোঁ হাড়গিলা সুৰক্ষা প্ৰচেষ্টাৰ বাবে কৰা কামৰ পুৰস্কাৰ হুইট গ্ৰীণ অস্কাৰ বঁটা বুলি যিটো কোৱা হয়, কাক দিয়া হৈছে? সেইটো হৈছে পূৰ্ণিমা দেৱী বৰ্মনক। শিক্ষাৰ অধিকাৰ আইনখন, মৌলিক আইনখন কিমান অনুচ্ছেদ মতে প্ৰণয়ন কৰা হৈছে? মই আপোনালোকক দিছোঁ আগতে চনটো হৈছে 2009, অনুচ্ছেদ হৈছে 21(1). অৰ্থশাস্ত্ৰৰ গ্ৰন্থকাৰ চাণক্য কাৰ ৰাজকুমাৰ কবি আছিল? মই আগতে দিছোঁ অৰ্থশাস্ত্ৰ কোনে লিখিছে, এইটো চাণক্য আছিলে। এতিয়া ইয়াত দিলে এইবাৰ চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাৰ ৰজাৰ ৰাজকবি আছিল তেওঁ। কোনে মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল? ইবন বটুতাই কৰিছিলে। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন আৰু ন্যায় মন্ত্ৰী কোন আছিল? B.R. আম্বেদকাৰ। ডুৰাণ্ড লাইনে কোন দুখন দেশৰ সীমাৰেখা গঠন কৰে? ডুৰাণ্ড লাইনে পাকিস্তান আৰু আফগানিস্তান এই দুখন দেশৰ সীমাৰেখা নিৰ্ধাৰণ কৰে। তাৰ পাছত আহিছোঁ ভাৰতৰ যিটো বঁটাৰ বাবে ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় টুৰ্ণামেণ্ট খেল হয়, সেই বঁটাটো কি? এইটো হৈছে সুব্ৰত বঁটা। 1926 চনত স্থাপন কৰা অসমৰ সৰ্ববৃহৎ ব্যক্তিগত বেংকটোৰ নাম কি? গুৱাহাটী নহয় কিন্তু, গুৱাহাটী বেংক লিমিটেড। নীতি আয়োগৰ প্ৰধান চেয়াৰমেনগৰাকী কোন? এজন প্ৰধানমন্ত্ৰী হয়, ভাৰতৰ প্ৰধানমন্ত্ৰী। ভাৰতত কোন প্ৰকাৰৰ গণতন্ত্ৰ অনুসৰণ কৰা হয়? প্ৰতিনিধিত্বমূলক। বংগদেশত গংগা নদীৰে ব্ৰহ্মপুত্ৰ মিলিত হোৱাৰ পিছত কি নাম পাইছে? বংগদেশত গংগা নদীৰে মিলিত হোৱাৰ পিছত কি নাম পাইছে? পদ্মা। এইখিনিতে মই কওঁ, যোৱাবাৰ আপোনালোকক এটা উত্তৰ এৰিছিলোঁ মই, যে ব্ৰহ্মপুত্ৰ নদী ক'ৰ পৰা উৎপন্ন হৈছে? মই দিছিলোঁ তিব্বতৰ পৰা। তিব্বতৰ চেমায়ুংডাং। এইবাৰ চেমায়ুংডাংটো এটা মানে ইম্পৰ্টেণ্ট প্ৰশ্ন হিচাপে গুৰুত্ব কৰা হৈছে, মনত ৰাখিব। ইয়াত মই লিখা নাই, মুখেৰে কৈছোঁ, পাছৰ পৰ্যায়ত মই আকৌ দিম। মূল মধ্যৰেখাৰ পৰা পূব আৰু পশ্চিম দিশৰ কোন ঠাইৰ কৌণিক দূৰত্বক কি বুলি কোৱা হয়? কোনো ঠাইৰ কৌণিক দূৰত্বক দ্ৰাঘিমাংশ বুলি কোৱা হয়। তাৰপিছতে
তাত দিছিলে যে বতৰৰ এটা বিজ্ঞান ভিত্তিক প্ৰশ্ন কাৰ লগত কি মিলা নাছিলে, এটমস্ফিয়াৰৰ লগত বায়ু নিমিলে, সেইটো আছিলে। চুনামি সংঘটিত অঞ্চল কি সুধিছিলে। চুনামি ক'ত হয় তেনে দিছে, সাগৰ নদী এনেকৈ ঘৰত তেনেকৈ দিছিলে, আৰু পাহাৰ তেনেকৈ এখন হৈছে মহাসাগৰ। উত্তৰটো আপোনালোকে জানে চুনামি মহাসাগৰত হয়। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত কোন শব্দ সন্নিৱিষ্ট নাই। ভাৰতৰ সংবিধানখনত এটা মানে শব্দ সন্নিৱিষ্ট নাই, সেই শব্দটো কি, ফেডাৰেল, মৈত্ৰী বা যুক্তৰাষ্ট্ৰীয় ছিষ্টেম, ফেডাৰেল বুলি তাত আহিছে। মই এইকেইটা আপোনালোকক জনাই দিছোঁ। মুদ্ৰাবিহীনভাৱে বয় বস্তু ব্যৱসায় কৰা প্ৰথাটোক কি বুলি কয়, এইটো জানে আপোনালোকে, বিনিময় প্ৰথা। দালবাতি চুৰমা নামৰ প্ৰখ্যাত খাদ্যটি কোন ৰাজ্যত পৰিৱেশন কৰা হয়, ৰাজস্থান। তাৰপিছতে সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্তি থকা প্ৰাণীক কি বুলি কোৱা হয়, হাৰ্বিভোৰাছ। ভাৰতৰ সংবিধানৰ কোনটো অনুসূচীত উত্তৰ পূব ভাৰতৰ পাহাৰ আৰু জনজাতিসকলৰ বাবে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰা হৈছে, এইটো মানে আপোনাৰ 6ষ্ঠ অনুসূচীত। এইখিনি আছিল আজি এই 60টা প্ৰশ্নৰ আপোনালোকৰ উত্তৰ। আপোনালোকে খুব ধুনীয়াকৈ ভিডিঅ'টো শুনিব, কাৰণ এইখন প্ৰশ্নৰ আলমত আপোনালোকে পঢ়িলে অন্ততঃ ইয়াৰ পৰা হয়তো 2-4 প্ৰশ্ন দিবও পাৰে, আৰু সামঞ্জস্য থকা অন্ততঃ 30-40% প্ৰশ্ন ইয়াৰ পৰা সামঞ্জস্যত আপোনালোকে উলিয়াব পাৰিব, মানে লিখিব পাৰিব। মই ভাবোঁ আপোনালোকে ভিডিঅ'টো খুব গুৰুত্ব সহকাৰে শুনিলে ভাল হ'ব বুলি মই ক'ব পাৰোঁ। তাৰ উপৰিও আপোনালোকে মোৰ ইউটিউব চেনেলত আপোনালোকৰ অসমীয়া ভাষা, লিপি, কবি এইসকলৰ বিষয়ে বহুত ভিডিঅ' আছে, কুৱেশ্যন নহয়, সেইবিলাক শুনিলেও আপোনালোকে বহু প্ৰশ্নৰ উত্তৰ লিখিব পাৰিব। মই আশা কৰিম তাকো শুনিবলৈ চেষ্টা কৰিব, আৰু তাৰ উপৰি মই তাৰ পৰাও প্ৰশ্ন আপোনালোকক এনেকৈ ধুনীয়াকৈ এটা এটাকৈ দিম। ধন্যবাদ।